নাম এনয় কৃষ্ণ কৰো সহস্র প্রণাম। রাম প্রভু ভগবন্ত রবীন্দ্র বালকৃষ্ণ স্থিত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বা বান্ধৱ সমস্ত মাতৃস্বৰূপা আই সমস্ত দেশ তথা জাতিৰ অগ্ৰণী স্বৰূপ যুৱক যুৱতী বন্ধু বান্ধৱীসকল সংকিত হৈ আন ধৰ্মবিলাকে নামত আশ্ৰয় গ্ৰহণ কৰে। সেইকাৰণে আমাক সিদ্ধান্ত দিছে জানিয়ে কচিৰে পুৰা ৰাম নাম গাই সমস্ত ধৰ্ম কলাক বাই বায়ে আমি যদি ঈশ্বৰৰ নাম একান্ত ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ সমস্ত ধৰ্মৰ ফল কলি যুগৰ লোকসকলে পাব পাৰে। সেইকাৰণে কলি যুগৰ লোকসকলক 4 যুগৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৈছে। প্ৰশংসে মহন্তে প্ৰশংসে কলিক এইটো মহন্ত সমাজে 4 যুগৰ শ্ৰেষ্ঠ 4 যুগৰ শ্ৰেষ্ঠ কলি সবাৰ মাজে প্ৰশংসে কলিক মহন্ত সমাজে বুলি কলি কিয় প্ৰশংসা কৰে? কাৰণ এই যুগত কম সংখ্যক আয়ুস লৈ আহিও নামৰ যোগেদি জীৱশ্ৰেষ্ঠ মানৱে দৌৰিব পাৰে। সেইকাৰণে এই অমৃত সদৃশ নাম, অমৃত মানে মৃত্যুক যি সাহসেৰে সন্মুখীন হোৱাৰ সহায় কৰে, সেই নাম 28,000 ঋষি গৌণ প্ৰমুখে ঋষিয়ে পুতৰ মুখেৰে শুনিব বিচাৰিছে। গতিকে আমি এই ভগৱন্তৰ ভাগৱতৰ যোগেদি নামমুখী হ'লে পৰীক্ষিতৰ দৰে আমি মৃত্যুক দৌৰি যাব পাৰিম। গতিকে কি বুলি কৈছে? আমাৰ সম্প্ৰতি চিন্তি উপমহাহিত কৰাইব কাণত কৃষ্ণ চৰিত্ৰ হবে। গতিকে এই অমৃত সদৃশ কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ আমাক কৈ পাঠ কৰাই আমাক কৃপা কৰা বুলি নিবেদন কৰিছে। ইয়াৰ পিছত কি ক'ব বিচাৰে? পরম ঈশ্বর কৃষ্ণ দেব নারায়ণ তান মহাভক্তি শ্রবণ কীর্তন রামিহাপন জানিয়ান কর্ম কৰি মৰে কৈও কৃষ্ণ কথা ফুট যেন তুমি মহামহন্তক পাইলু ভাইগে সংগ ৰাম জপ সৰ্ব সুখ যিটো মুখ মূল ভকতৰ সংগৰয় সপোন আকাশেখন চৰে ৰবি ৰথ যে বায়ু সূৰ্যৰ লগতে হৰ
লৈ জগতৰ আয়ু ৰামে পথন মানে যিটো শুনাই কৃষ্ণ মাজত তাতো নানা বিঘিনি আছে জানিলো কেতিয়াও কৃষ্ণ চৰিত্ৰ শ্ৰৱণ মাত্ৰকে যেন যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবেগ কহিও মহা ভাগৱত আৰু কৃষ্ণ এতিয়া এইখিনিলৈকে ক'লে আমাক কি ক'লে আমি আলোচনা কৰিম যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ যে পৰম ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম নাৰায়ণ তেওঁ সন্তুষ্ট কৰিব পৰা প্ৰক্ৰিয়াটোৱে হৈছে ভকতি আৰু এই ভকতিৰ মূল স্তৰটোৱে হৈছে শ্ৰৱণ আৰু গাব লাগিব এতিয়া 28,000 ঋষিয়ে স্বীকাৰ কৰিছে যে পৰম ঈশ্বৰক সন্তুষ্ট কৰিব পৰা ভক্তিৰ অন্যতম স্তৰ শ্ৰৱণ আৰু কীৰ্তন ইহাক নজানিয়ানো কৰ্ম কৰিব এই কথা সকলে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ বস্তু বুলি উপলব্ধি কৰিবলৈ এতিয়ালৈকে মানে বুজা নাই বা জনা নাই তেওঁলোকৰ কাৰণে আপোনালোকৰ দৰে মহাভকত বা আমাৰ দৰে মহা অধম সেৱকৰ কাৰণে নহয় বুলি কৈছে গতিকে আমি এই কথা নজনালৈকে অহংকৰ্ম কৰিলে অপৰাধ নাই কিন্তু কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে জনাৰ পিছত আমি এই জাপ যুগ যজ্ঞ স্নান দান এইবোৰ কৰাৰ প্ৰয়োজন নাই বুলি এতিয়া ইতিমধ্যে 28,000 ঋষিয়ে স্বীকাৰ কৰিছে গতিকে ইহাতেকে আমাৰো মিলিল মহা ৰংগ মোৰ আনন্দ আহিছে তুমি মহা মহন্তক পাইলো ভাগ্য সংগ এতিয়া এই কথাটো আপোনালোকে নিজৰ মাজত আনক যে মহাভাগ্য নথকাহেঁতেন আজি আমি এই গৃহস্থৰ ঘৰত কৃষ্ণ কথা শুনিবলৈ নাপালোহেঁতেন আপোনালোকে ভাবিব নালাগে যে আজি ঘৰত বিশেষ কাম বন নাই বতৰটো বৰ গৰম কৰিছে সেইকাৰণে ভাগৱতলৈ মাতিলে তালৈকে গুচি আহিলোঁ কাম বন নাথাকিলেও স্কুল কলেজ অফিচ বন্ধ থাকিলেও গৃহস্থই 6 মাহৰ আগত নিমন্ত্ৰণ কৰিলেও আপুনি আহিব নোৱাৰিবও পাৰে যদিহে ভগৱন্তই কৃপা নকৰে এটা সৰু উদাহৰণ ভগৱন্তই কৃপা নকৰিলে যে আপুনি আহিব নোৱাৰিব পাৰে তাৰ এটা উদাহৰণ দিছোঁ চাব এতিয়া গৃহস্থই যদিবা আপোনালোকক 6 মাহৰ আগত নিমন্ত্ৰণ কৰি থৈ আহিল যে আমাৰ ঘৰত 14 মাৰ্চ 29 ফাগুন তাৰিখে ভাগৱত আপুনি যাব আপুনি গৃহস্থ ক'লে যে নিশ্চয় যাওক আৰু আপুনি এটা দিন দুটা দিনকে গন্তি কৰি আছে কেতিয়া 14 মাৰ্চ তাৰিখটো আহি পায় তাৰপিছত এই 14 মাৰ্চৰ দিনাখনলৈকে আপুনি নিজেহে গন্তি কৰি আছে আনক পৰিয়ালৰ অন্যক কিন্তু আপুনি কোৱা নাই তাৰপৰা আপুনি ৰাতিপুৱা উঠিলে নিত্য কৰ্ম কৰিলে গা পা ধুলে নাই গতিকে মই গ'লেহে হ'ব বুলি যদি ভাবি লওঁ ভগৱন্তই কৈছে সেয়া হ'ল অহংভাৱ আৰু সেই ভাৱেৰে ভগৱন্তক অৰ্পণ কৰিলে ভগৱন্তই কেতিয়াও গ্ৰহণ নকৰে কাৰণ কিয় সেয়া অভক্তৰ পূজা অভক্তে পূজা যদি ব্ৰহ্মাণ্ড সহিতে তাৰ পূজা গ্ৰহণ নকৰো কদাচিতে বুলি কৈছে গীতা গতিকে ভগৱন্তক অৰ্পণ কৰোঁতে সদায় আমাক কি লাগিব দায়িত্বভাৱ লাগিব তোমাৰ কৃপাতেহে হৈছে বুলি আমি কৰিব লাগিব সেইটো আমাক সুন্দৰকৈ কৈছে যদি এই কথা নমনাৰ বিপৰীতে যাওঁ তেতিয়াহ'লে সেয়া অৰ্পণ কৰিলেও কৃষ্ণমুখী নহয় গতিকে এতেকে শুনিব কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হম কৃতকৃত সেইকাৰণে আমি
কৃষ্ণৰ গুঞ্জ লীলা চৰিত্ৰ শুনিব বিচাৰিছোঁ, যি কথাত অমৃত আছে। তাক শুনিলে আমি কৃতকাৰ্য হ'ব পাৰোঁ, জীৱনত সফল হ'ব পাৰোঁ। গতিকে জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আমি জাগ যুগ যজ্ঞ কৰি দুখহে পালোঁ বুলি কৈছে 28 তাৰিখে। গতিকে আবেগ কহি ৰূপ মহা ভাগৱত শাস্ত্ৰ, সেইকাৰণে আমাক ভাগৱত শাস্ত্ৰ পোৱা বুলি এইখিনিলৈকে পদে আমাক ক'লে। কৃষ্ণ রাম জন্ম দীপপতি পরি কৃষ্ণ থাকি গৈছে। করুণ কালতে কেনে কৃষ্ণ আমি ধৰিছো এ ৰাম কৃষ্ণ কথাইটো অমৃতটো কৰি স্বাদ অনুসূত সুখ পৰীক্ষিতৰ সংবাদ। যাৰ ঘোঁৰা চলে আছে ভিতৰজন খাট পিঠে বীৰৰা কৃষ্ণ ভকত তেন্তে মহাভাগৱত। হে ৰাম হৰি স্মৰি জীৱতে কৰিলা তনু ত্যাগ, কহিও তাহার জন্ম ভূত মহাভাগ। রাম বিষ্ণু বৈষ্ণবর চিন্তিতে নাহি ভেদ, দুয়ো কথা করে পাঠ করস্ক হে রামে থেকে শুনিবু আমি ভকত চৰিত্ৰ, সেহিহে তাৰিবে পাৰে দুৰ্ঘুৰ লিত। নামদেৱৰ ভকুক মণি মহাভাগ, শ্ৰীমতে কালন্ত পৰি শীতে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্ত তত্ত্ব, সাত দিনে কৈলা ইটো মহাভাগৱত। হে ৰাম কিহে তো ৰাজা কৱাসী জংখিলে তথ্যতে আইলাগতি ভাগৱত শ্ৰৱণ মাত্ৰতে। হে ৰাম বৈষ্ণৱৰ বৃত্তান্ত শুনি বাকৰি চাই আছে, কহিও কহুতয়ান কথা শুনো পাছে। বৰ কৃষ্ণ আমি শ্ৰদ্ধা পাঠক বান্ধৱক চৰণত ধৰি মিনতি জনাইছোঁ যে মানে শাৰীটো চাই থাকিব ব্যাখ্যা কৰোঁতে, নহ'লে আমাৰ চাৰি শাখী অতিক্ৰম কৰি পাঠ হৈছে, তেনেকুৱা অকণমান আমাৰ আলোচনা কৰিবলৈ অসুবিধা হয়। গতিকে ইয়াত যে আমাক পদবন্ধে কৈছে যে কৃষ্ণ কথা